বজাৰৰ বস্তু খাই খাই আমনি লাগিছে এতিয়া বজাৰৰ বস্তু নাখাওঁ দেশী বস্তু চাওঁ কি আছে আছেনে নাই মাই ফেভৰাইট দেশী আলু আৰু আছে এইটো বল হেল্ল' গাইজ গুড মৰ্ণিং আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি ৰাতিত বৰষুণ হোৱাৰ বাবে আজি কামটো বন্ধ সেয়েহে ব্লগ বনাবলৈ অকণমান সময় পাইছোঁ ব্লগটো বনোৱাৰ আগতে মই আপোনালোকক জনাইছোঁ যে বৰ্তমান মই আছোঁ বঙাইগাঁও আৰু চিৰাং বৰ্ডাৰৰ মাজত দাবুলি নামৰ এখন সৰু গাঁওখনত আৰু আজিৰ ব্লগটো আৰম্ভ কৰিছোঁ দাবুলি নামৰ সৰু এখন গাঁওখনৰ পৰা চ' আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰিব চ' দেন লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ' প্ৰথমে মই আপোনালোকক দেখুৱাব লৈছোঁ চাওক এইখন হ'ল আমাৰ ৰুম হয় ইয়াৰ ৰুম হয় আৰু এইখন ৰুমত কোনো ভাড়া চাড়া নালাগে বিনামূলীয়া ফ্ৰী এইখন হ'ল ড্ৰয়িং ৰুম বুলি ক'ব লাগিব আৰু সেইটো হ'ল শোৱা কোঠা মানে বেডৰুম আৰু কিটচেন একেলগে কোনো অসুবিধা নাই যি কি নহওক আমি হ'ল বাহিৰত থকা মানুহ য'তে পাওঁ তাতেই থাকিব লাগে ইয়াৰ কাৰণে কোনো অসুবিধা নাই আৰু এইপিনে আছে চাহ এইটো হ'ল মানে কি ক'ম আৰু গাড়ী পাৰ্কিং গাড়ীখন নাই আমাৰ গাড়ী পাৰ্কিং বুলি ক'ব লাগিব এইটো বাইক আছে এইটো পুৰণা বাইক কাম কৰাৰ কাৰণে আনি থোৱা বাইকটো হয় আৰু এইপিনে আছে নৰবাৰ পুলি বাইক নাৰ্চাৰী নহয় দেই এইটো পুলি বাইক আৰু আজিৰ এই ব্লগটোত মই আপোনালোকক দেখুৱাম আমি কেনেকৈ থাকোঁ কি খাই মানে আমি কি খাই নৰ্মেলি খাদ্য খাওঁ ভাত আলু দালি সেইখিনি আৰু আমাৰ ৰুমৰ ভিতৰৰ পৰিৱেশটো চাওক কেনেকুৱা এয়া চাওক এয়া দুজনে মানে এতিয়ালৈকে উঠাই নাই উঠিছে তথাপিও আকৌ শোৱাৰ পাতিতে আছে আৰু এইটো হ'ল আমাৰ চিলিণ্ডাৰ এইটো কেমেৰা ড্ৰয়াৰ ইয়াত আছে ভাঙা টিভি হেলমেট আছে আৰু বাচন বৰ্তনটো চাফা কৰি লৈছোঁ ভিডিঅ' বনাবলৈ মোৰ ষ্টেণ্ড নাই ব্যৱহাৰ নকৰোঁ আৰু কেনেকুৱা ষ্টেণ্ড প্ৰস্তুত কৰিছোঁ চাহ এইয়া টেবুলৰ ওপৰত এইখন ৰাখিছোঁ চেয়াৰ ভাঙা চেয়াৰ আৰু এইটো টেবুল হয় আৰু মই ইয়াত বহিম এইখন চেয়াৰত বহিম তাৰপিছত সেইখন চেয়াৰৰ পৰা এনেকৈ দেখুৱাম ভাতটো বহাই ল'লোঁ আৰু এতিয়া এইটো কাটিম এইটো বনাম দালিৰ লগত প্ৰথমে চামৰাটো নিকাই ল'ম তাৰপিছত ধুনীয়াকৈ ধুই ল'ম নিকটা হ'ল এতিয়া এনেকৈ গোটাই দিম মানে কোমলীয়া আলু না গলি যাব গতিকে এনেকৈ গোটা কৰি দিম তাৰপিছত ইয়াত 2-3টামান দালিটো দি দিম দালিৰ লগত বনাম আমাৰ চব্জি বনাওঁতে কেৰাহী নহয় এইটো পাত্ৰহে পাইলতহে বজাই খাওঁ কেৰাহী নাই আমাৰ আৰু সেয়া চাহ দাইল তিয়াই লৈছোঁ আৰু লগতে আলুটো কাটি কুটি মেলি লৈছোঁ আৰু ইয়াতে পিঁয়াজ জ্বালা বাকী একো নাই আমাৰ ইয়াত থাকিব মাত্ৰ টাৰ্মেৰিক পাউডাৰ আৰু এয়া জিৰা সেয়ে চলি যাব তেলটো গৰম হৈছে জিৰাটো দিম কম হৈছে নেকি আচ্ছা দে বাছ টাৰ্মেৰিক পাউডাৰ মই চব্জি বনোৱাটো অলৰেডি হৈয়ে গ'ল চাওক কেনেকুৱা হৈছে আচ্ছা কালাৰটো ঠিকে আছে নাজানো টেষ্টিটো বা কেনেকৈ হয় ঠিকে আছে চলি যাব আমাৰ ইয়াত কোনো মছলা পাতি ব্যৱহাৰ কৰা নাই এতিয়া ভাতটো বাঢ়িমগৈ তাৰপিছত খামগৈ আমাৰ ভাতৰ কাঁহীটো চাওকচোন কিমান খাব পাৰোঁ আমি কোনেও কম নহয় চবেই একে সমানে খাব পাৰে চাওক ইয়াত একোৱেই নাই চাহ যিখিনি বনাইছে সেইখিনি আৰু লগতে ইয়াতে কাঁচা পিঁয়াজ আছে আৰু জলকীয়াটো চাইজৰ কাৰণে লৈছোঁ জলকীয়া মই ইমান বেছি নাখাওঁ আজিকালি বাতিছোঁ জলকীয়া খোৱাটো ঠিক আছে মই টেষ্ট কৰি চাম প্ৰথমে মোবাইলৰ ষ্টিল নথকাৰ কাৰণে বহুত অসুবিধা ঠিক আছে তথাপিও এটা হাতেৰে খাম আৰু এটা হাতেৰে মোবাইলটো ধুই আছোঁ খাই চাওঁ কেনেকুৱা হয় বহুত টেষ্টি হৈছে দেই আজি প্ৰথমবাৰ খাইছোঁ দেশী আলু চব্জি আজি ৰাতিপুৱাৰ পৰা কাৰেণ্ট নাই আৰু মোৰ মোবাইলৰ চাৰ্জ নাই ইয়াৰ কাৰণে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব চ' আকৌ লগ পোৱাৰ আশাৰে বাই বাই